वेलकाम टू माई चेनेल धुलिया गौतम बंधुসকল আজি বেলেগ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যেহেতু এতিয়াতো কাতি আঘোণ মানে ধান দোৱা বতৰ, গতিকে ধান দাবলৈ গৈ আছোঁ আৰু আগত মানে দাৱনীসকল গৈ আছে আমাৰ পথাৰৰ পৰা। আজি আকৌ ধান দোৱাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ বিচাৰিছোঁ, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত আগত পালোহি, সেইফালে দাৱনী আহি আছে 1 2 3 4 আৰু মানে এইবাৰ অলপমান পানী বোকাও আছে, সেইটো কাৰণে আলিফালে খোজকাঢ়ি আহি থাকিবলৈ মানে ভাগৰ নেলাগে। ভাগৰ কিহৰনো ভাগৰ। প্লাষ্টিকৰ বটল হয় এবাৰ পানী বোকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি। সঁচা কথা, সঁচা চক। এয়া ৰঞ্জিত, এইখিনি হ'ল ৰঞ্জিত ধান। তাৰপৰা আমি দাবলৈ গৈ আছোঁ, সেই খুটিয়ে দেখাই দিছোঁ দেই। সেই ইয়াত অকণমান আগত প্ৰজেক্ট মোটামুটি পথাৰ পাই গ'লোঁ। এতিয়া মানে সেই আগ ল'ব লাগে, মানে ধান দোৱাৰ আগত গৃহস্থই আৰম্ভণি কৰে আগ লৈ। তাকে চাওক। মোৰ চোলাটো চাওঁ, চিমতি লৈ আনিলে এটি মনে লৈ আনিছিনি। এতিয়া আগলোৱা হৈ গ'ল আৰু এতিয়া ধান কাটিব লাগে। এটা বিহু লগাই দিওঁ, ধান কাটি ভাল পাব। পথাৰত কিছু পানী বোকা আছে, দেখিছে। পানী মানে আনকালে গোটেই মানে পথাৰ শুকাই থাকে। এবাৰ অকণমান মানে এইকেইদিন বৰষুণ দি আছে। আপোনালোকৰ সেইফালে দিছে নাই দিয়া ক'ব নোৱাৰিছোঁ, কিন্তু আমাৰ এইফালে বৰষুণ দি আছে আৰু সেই গতিকে মানে অকণমান পানী বোকা আছে ইয়াত। আকাশখন চাওক না, কি এটা ধুনীয়া পৰিৱেশ। তাৰ মানে পথাৰ আকাশৰ তলত পথাৰ, এইটো ক'বলগীয়া কথা নেকি? আকাশৰ তলত পথাৰ, ঠিক আকাশৰ তলত পথাৰ নহয়, মানে এটা সুন্দৰ দৃশ্যৰ তলত পথাৰ। আৰু 4 ৰাউণ্ড পথাৰ আপোনালোকে আগৰ পৰাও দেখি আছে, গোটেই 4 ৰাউণ্ড পথাৰ। এইফালেও ধান কাটি আছে। আৰু আমাৰ যিখিনি ধান কাটি থকা হৈছে বৰ্তমান প্ৰজেক্ট বুলি কয়, প্ৰজেক্ট ধান।
আৰু সেই আগত ৰঞ্জিত আছে, ৰঞ্জিতো মানে আৰু সপ্তাহ 10 দিনৰ ভিতৰত মানে পকি আজৰি হৈ যাব। আৰু এতিয়া চাহ বিৰতি চাহ চিৰা ভাজি ভাগো চিৰা ভাজি আৰু লাল চাহ খাবা আৰু এটেক। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।